নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। পঢ়া শুনা ঠিকেই চলি আছে। আজি মই তোমালোকক এটা বস্তু দেখাম, চাবাচোন। প্ৰথমতে চোৱা, তোমালোকে বাৰু এনেকৈ গলত ফিটা আৰি লৈ কাণত এডাল কাঠ পেঞ্চিল লৈ কাম কৰি থকা মানুহ দেখিছেনে? ভাবাচোন, দেখিছেনে নাই? ভাবিছা? মই কৈ দিছোঁ শুনা, তোমালোকৰ মাৰাই বা দেউতাৰাই যে চোলা চিলাবলৈ যায়, পেণ্ট চিলাবলৈ যায়, তোমালোকেও বিভিন্ন কাপোৰ চিলাবলৈ যোৱা, সেই মানুহজনে কি কৰে দেখিছানে? বেছিভাগ মানুহে আকৌ এনেকৈ কাণৰ কাঠ পেঞ্চিল আৰু গলৰ এডাল ফিটা লৈ কাম কৰি থাকে। লক্ষ্য ৰাখিবাচোন, চাবাচোন তোমালোকে কেতিয়াবা গ'লে। তে এই মানুহজনক কি বোলে বাৰু জানেনে নাই? এই মানুহজনক দৰ্জী বোলে, মনত ৰাখিবা। তেওঁ এই সঁজুলিডালেৰে কি কৰে বাৰু জানানে? এইডাল কি সঁজুলি দেখিছা? এইডাল হৈছে ফিটা। কি সঁজুলি? ফিটা। আৰু এইডাল হৈছে কাঠ পেঞ্চিল। এইডাল চিন দিয়ে। চোৱা, এই ফিটাডালৰ তেওঁ লোৱাৰ কাৰণ হৈছে এই ফিটাডালেৰে তেওঁ কাপোৰৰ দিশ প্ৰস্থ আদি জুখি লয়, আৰু সেইমতে তেওঁ চোলাটো ধুনীয়াকৈ চিলাই কৰি লয়। বুজিলা? এইডালৰ কাম আছে। এই ফিটাডাল ভালদৰে চোৱা, দেখিছা? এই ফিটাডালত সৰু সৰু কিছুমান দাগ কটাই আছে। দাগবোৰ নিশ্চয় দেখিছা তোমালোকে, দেখিছানে? তোমালোকে নিতৌ ব্যৱহাৰ কৰা এই স্কেল পাত দেখিছা? এই স্কেল পাততো বিভিন্ন সৰু সৰু দাগ কটাই আছে, দেখিছানে? এই সৰু সৰু দাগ কটাই আছে, দেখিছা? এই স্কেল পাতত তোমালোকৰ অকণমান অসুবিধা হৈছে। ৰ'বা, মই অকণমান ডাঙৰকৈ আনিছোঁ, আঁকি চোৱাছোঁ। এয়া চোৱা, দেখিছা? 0ৰ পৰা 1লৈ সৰু সৰু এনেকুৱা ঘৰ আছে, সৰু সৰু ঘৰ। এই ঘৰবিলাকৰ নাম আছে কিছুমান। তোমালোকে স্কেল পাত উলিয়াই লোৱা আৰু চোৱাচোন। এই সৰু সৰু ঘৰবিলাকৰ নাম হৈছে মিলিমিটাৰ। এই ডাঙৰ ঘৰটোৰ ভিতৰত, অৰ্থাৎ এই সৰু সৰু 10টা ঘৰ লগ লাগি 1 চেণ্টিমিটাৰ হয়। মই কৈ আছোঁ, এই সৰু সৰু 10টা ঘৰ যে দেখিছা, এই ঘৰবিলাকৰ নাম হৈছে, সৰু সৰু ঘৰবিলাকৰ নাম হৈছে মিলিমিটাৰ। মনত ৰাখিবা, এইটো জানিবলগীয়া কথা। মিলিমিটাৰ বুলি কয় সৰু সৰু ঘৰবিলাক। আৰু এনেকুৱা সৰু সৰু 10টা ঘৰ লগ হৈ 1 চেণ্টিমিটাৰ পোৱা যায়। চোৱা, মই পাত স্কেল বনাইছোঁ কাগজত। তোমালোকৰ ঘৰত এনেকুৱা স্কেল বনাবা, দেখিছা? এই সৰু সৰু যি ঘৰ আছে দেখিছা? এই সৰু সৰু ঘৰবিলাকৰ নাম হৈছে মিলিমিটাৰ। আৰু এনেকুৱা সৰু সৰু 10টা ঘৰ লগ হৈ, দেখিছা? এই 10টা ঘৰ আছে, ইয়াত সৰু সৰু 1 চেণ্টিমিটাৰ পোৱা যায়। মনত ৰাখিবা, মই ইয়াত 15লৈকে আঁকিছোঁ। তোমালোকৰ ঘৰত এনেকৈ কাগজত, আৰ্ট পেপাৰত এনেকৈ স্কেল বনাবাচোন। আৰু স্কেল বনাই তোমালোকে বিভিন্ন বস্তু জুখিব পাৰা। তোমালোকৰ পঢ়ি থকা কিতাপখন জুখিব পাৰা, তুমি পঢ়ি থকা টেবুলখন জুখিব পাৰা, তোমাৰ ঘৰটো জুখিব পাৰা। বুজিলা? বৰ ভাল লাগিব। তে বুজিলা? এই সৰু সৰু ঘৰবিলাকৰ নাম হৈছে মিলিমিটাৰ। আৰু এনেকুৱা সৰু সৰু কেইটা ঘৰ? 10টা ঘৰ। 10টা ঘৰ লগ হৈ হয় 1 চেণ্টিমিটাৰ। আৰু যদি এনেকুৱা ইয়াত 15লৈকে আছে, এনেকুৱা যদি তুমি বঢ়াই নি থাকা 100টা এনেকুৱা ডাঙৰ ডাঙৰ ঘৰ পোৱা, তেতিয়াহ'লে হ'ব 1 মিটাৰ। মনত ৰাখিবা যে 100 চেণ্টিমিটাৰত 1 মিটাৰ হয়। এই ডাঙৰ ঘৰ, দেখিছা? ইয়াৰ উপৰিও তোমালোকে এই বিষয়ে অধিক জানিবলৈ হ'লে এখন আৰ্জা আছে। সেই আৰ্জাখনো তোমালোকে ভালদৰে জানিব লাগিব। আৰ্জাখন জানিলে তোমালোকে পঢ়াত খুব সুবিধা হ'ব। মই দেখুৱাই দিছোঁ, তোমালোকে নিশ্চয় দেখা পাইছা। এয়া চোৱা, 10 মিলিমিটাৰ 1 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰে 1 ডেচিমিটাৰ, 10 ডেচিমিটাৰত 1 মিটাৰ, 10 মিটাৰত 1 ডেকামিটাৰ, 10 ডেকামিটাৰত 1 হেক্টমিটাৰ, 10 হেক্টমিটাৰত 1 কিলোমিটাৰ। এখন আৰ্জা, এইখন তোমালোকে বেৰত লিখি লৈ মাৰি থবাচোন। তোমালোকৰ বহুত উপকাৰ হ'ব পিছলৈ। ইয়াৰ পিছত চোৱা, আমি কি বুজিলোঁ? আমি বুজিলোঁ যে 10 মিলিমিটাৰে, অৰ্থাৎ এই সৰু সৰু 10টা ঘৰে
1 সেণ্টিমিটাৰ পোৱা যায় বুজিলা 10 মিলিমিটাৰে 1 সেণ্টিমিটাৰ পোৱা যায় আকৌ এনেকুৱা ঘৰ যদি 100টা থাকে এনেকুৱা ঘৰ যদি ইয়াত মই 15 লৈকে দিছোঁ যদি 100টা থাকে 100 সেণ্টিমিটাৰত 1 মিটাৰ পোৱা যায় মনত ৰাখিবা 100 সেণ্টিমিটাৰত 1 মিটাৰ হয় আনহাতে 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ এনেকৈ যদি তুমি গণি গৈ থাকা 1000 মিটাৰ পোৱা তেতিয়াহ'লে 1000 মিটাৰত 1 কিলোমিটাৰ পাবা তোমালোকৰ যে কেতিয়াবা আলহী খাবলৈ গ'লে যে মা সুধি থাকা আৰু কিমান দূৰ আছে মা মামাহঁতৰ ঘৰলৈ মা যে কয় যে 1 কিলোমিটাৰমান আছে তাৰমানে কি বুজিলা 1000 মিটাৰ আছে বুজিলা তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ঘৰত এপাত স্কেল কাটিবা 15 ইয়াত মই 15 লৈ 15 সেণ্টিমিটাৰলৈ কাটিছোঁ তোমালোকেও কাটিবা আৰু 1 মিটাৰৰ এডাল বাঁহৰ মাৰি বা কামি কাটি ল'বা কাটিলে তুমি জুখিবাচোন তোমাৰ ঘৰটো কিমান মিটাৰ দীঘল বুজিলা ইয়াৰ পিছত তোমালোকে এই আৰ্জাখনো তোমালোকে এনেকৈ লিখি লৈ বেৰত মাৰি থবা মাৰি থৈ এই বস্তুখিনি তোমালোকে ভালদৰে মুখস্থ কৰিবা বুজিলা তেতিয়া তোমালোকে এই বিষয়বস্তুটো জনাত বৰ সুবিধা হ'ব তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে বিশেষকৈ তিনিটা বস্তু গম পালা স্কেল পাতৰ সৰু সৰু দাগবিলাকৰ নাম কি এই সৰু সৰু দাগবিলাকৰ নাম আছে মিলিমিটাৰ আৰু 10টা যে সৰু সৰু দাগ লগ হৈ 1 সেণ্টিমিটাৰ হয় অৰ্থাৎ 10 মিলিমিটাৰে 1 সেণ্টিমিটাৰ হয় এইটো কথাও বুজি পালা আৰু এনেকুৱা 100টা যদি ঘৰ লগ হয় তেতিয়াহ'লে 1 মিটাৰ হয় অৰ্থাৎ 100 সেণ্টিমিটাৰত 1 মিটাৰ হয় সেই কথাটোও জানিলা আৰু 1000 মিটাৰত বুজিলা 1000 মিটাৰত 1 কিলোমিটাৰ হয় এই কথাটো তোমালোকে বুজিলা তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ মই এই পাঠটো ইমানতে সামৰিছোঁ আশা কৰিছোঁ তোমালোকে নিশ্চয় কিছু হ'লেও বুজিব পাৰিছা তোমালোকে ঘৰত এনেকুৱা প্ৰেক্টিছ কৰিবা ঘৰত স্কেল বনাবা আৰ্ট পেপাৰত এনেকুৱা মিটাৰৰ বাঁহৰ মাৰি বা কামি তৈয়াৰ কৰি ল'বা এনেকৈ জুখিবা খুব ভাল লাগিব ইয়াৰ পিছত ভিডিঅ'টোত মই এই পাঠটোৰ বাকীখিনি বিষয় দিয়াৰ কাৰণে চেষ্টা কৰিম দেই ধন্যবাদ